নমস্কাৰ, মই হীৰকজ্যোতি ঠাকুৰীয়া। একচুৱেলি মই কোনো ইউটিউবাৰ নহয় বা মই কোনো কণ্টেণ্ট ক্ৰিয়েটৰো নহয়, যাৰ কাৰণে হয়তো এই যিটো মই ভিডিঅ' বনাই আছোঁ এইটো একচুৱেলি কোনো এডিটেড নাথাকিব। মানে আপোনালোকে মানে যিটো মনোৰঞ্জন ভিডিঅ' টাইপ হয়, মানে ধৰি লওক কিছুমান এডিটেড কেপশ্যনবিলাক থাকে, সেইবিলাক হয়তো ইয়াত নাথাকিব পাৰে। কিন্তু মই একচুৱেলি এইটো ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে মানে মোৰ কিছুমান ভাৱধাৰা বা মোৰ কিছুমান দৃষ্টিভংগীৰে অসমৰ কিছুমান সমস্যা, যিবিলাক সমস্যাৰ কথা সততে আমাৰ গভমেণ্ট হওক বা আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে মানে কথাবিলাক পাতে, কিন্তু সমস্যাবিলাকৰ কথা পাতে, কিন্তু সমস্যাৰ সমাধানবিলাকৰ ওপৰত তেখেতসকলৰ কোনো ধৰণৰ মানে প্ৰকৃত যিটো চলিউশ্যন হ'ব লাগে, 100% চলিউশ্যন যিটো হ'ব লাগে, সেইটোৰ ওপৰত তেখেতসকলৰ কোনো ধৰণৰ মানে ইনিচিয়েটিভ লোৱা আজিলৈকে দেখা পোৱা নাই। মই একচুৱেলি কোনো ধৰণৰ মানে এনেকুৱা নহয় যে মই কিছুমান যিটো মই ইনফৰ্মেশ্যন মই কোনো বিশেষজ্ঞ বা বিশ্লেষক নহয়, কিন্তু মই কিছুমান মানে নিজৰ দৃষ্টিভংগীৰে মই ভাবোঁ যে মোৰ মতামত এটা মই দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি, যে মই ভাবোঁ যে যদি তেনেকুৱা এটা চৰকাৰে যদি তেনেকুৱা ইনিচিয়েটিভ কিছুমান নল'বও পাৰে, ডাঙৰ কথা নহয়, কিন্তু মোৰ দৃষ্টিভংগীৰ মোৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে যদি চৰকাৰে তেনেকুৱা কিছুমান ইনিচিয়েটিভ লয় তেতিয়াহ'লে নিশ্চয়কৈ কিবা এটলিষ্ট 50 to 60% মানে সেই সমস্যাবিলাক সমাধান কৰাৰ আমি পোষকতা কৰিব পাৰোঁ, মানে সমাধান হ'ব পাৰে বুলি মই ভাবোঁ। সেইটো মোৰ দৃষ্টিভংগী, এইটো নহয় যে সকলোৱে মোৰ দৃষ্টিভংগীটো একচেপ্ট কৰিব লাগিব চৰকাৰে। মই জাষ্ট মোৰ মনত অহা এটা ধাৰণা, যিটো ধাৰণা মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে যদি এই ধাৰণাটো ভাবে যে কথাখিনি সঁচা হয়, তেনেহ'লে আপোনালোকে লাইক বা শ্বেয়াৰ কৰিব পাৰে আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব পাৰে। মই এইটো কোৱা নাই ভিডিঅ'টো বেয়া লাগিব পাৰে আপোনালোকৰ, মই এইটো কোৱা নাই যে বেয়া লাগিলে আপোনালোকে লাইক কৰক, আনলাইকো কৰিব পাৰে, নকৰিব পাৰে, ছাবস্ক্ৰাইব নকৰিব পাৰে। বেয়া লাগিলে কমেণ্ট কৰিব, আৰু আপোনালোকৰ যদি কিবা মতামত থাকে, কিছুমান কমেণ্ট থাকে, আপোনালোকে জনাব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথম সমস্যাটো হ'ল মোৰ দৃষ্টিভংগীৰে মিয়া সমস্যা, যিটো টপিকৰ ওপৰত মই আজি কথাখিনি ক'ব বিচাৰিছোঁ। মোৰ দৃষ্টিভংগীত মিয়া সমস্যাটো যিটো আজি সততে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই বা বৰ্তমান শাসকীয় দল বিজেপি হওক বা কংগ্ৰেছ হওক বা অসম জাতীয় পৰিষদ, বিভিন্ন দল এজিপিৰ পৰা আদিলৈকে গোটেইখিনি ৰাইজৰ দল সকলোৱে মিয়া সমস্যাটোক এটা মেইন ইছ্যু হিচাপে লৈ পেলাই তেখেতসকলে ৰাজনৈতিক পথাৰখনত মানে তেখেতসকলে নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰি আছে। আজি মিয়া সমস্যাটোৰ ওপৰত মই কিছু মানে মোৰ দৃষ্টিভংগীটো মই ক'ব বিচাৰিছোঁ। মিয়া সমস্যাটো একচুৱেলি কি হ'ব পাৰে? আজি চৰকাৰে কৈ আছে মিয়া সমস্যা, মিয়া আগ্ৰাসন কৰিছে, মিয়াই আজি আমাৰ বজাৰখন দখল কৰিছে, সকলোতে মিয়া 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 মিয়া, আমি মিয়া শব্দটো শুনি আছোঁ। কিন্তু মিয়াখিনিক সঁচাকৈ আমি মিয়া সমস্যাটোৰ পৰা সমাধান চৰকাৰে ওলাইছে নে কোনোবা বিশেষজ্ঞই এই মিয়া সমস্যাটোৰ পৰা সমাধান ওলাইছে? আজি সমাধানটো একো ওলোৱা নাই। আজি মিয়া সমস্যা, যিটো মিয়া সমস্যা হয়, এই মিয়া সমস্যাটোক আমি কেনেদৰে কি কৰিলে, আমি কেনেকুৱা ধৰণে আমি নিজকে যদি আগবঢ়াই লৈ যাওঁ, আমি কেনেকৈ মিয়া সমস্যাটোক আমি সমাধান কৰিব পাৰোঁ, তাৰ ওপৰত কিছু কথা মই ক'ব বিচাৰিছোঁ। আজি চৰকাৰে কি কৰিছে? মিয়া সমস্যা বুলি কৈ পেলাই উচ্ছেদ কৰি আছে। ঠিক আছে, উচ্ছেদ কৰিছে, কিন্তু আজি উচ্ছেদ কৰিছে ইয়াৰ পৰা তেখেতক, ঠিক আছে, এটা পাৰ্টিকুলাৰ জেগাৰ পৰা তেখেতসকল উচ্ছেদ কৰিছে, কিন্তু তেখেতসকলটো বৰ্ডাৰটো এৰি পেলাই অসমৰ বাহিৰত গুচি যোৱা নাই। আল্টিমেটলি আজি ইয়াত আছে, ইয়াৰ পৰা উচ্ছেদ কৰাৰ পিছত ক'ৰবাত নহয় ক'ৰবাত সিহঁতে গৈ ৰাতিটো কটাইছে ন, ৰাতিটো ক'ৰবাত নহয় ক'ৰবাত কটাই আছে। তো আল্টিমেটলি তাত গৈ আছে, তাৰ পৰা খেদিছে, আকৌ ক'ৰবাত গৈ আছে। কিন্তু অসমৰ যিটো পৰিসীমা আছে, অসমৰ যিটো সীমা আছে, সীমাৰ পৰাতো বাংলাদেশত হওক বা বেলেগ হেৰিটো তেখেতক কৰিব পৰা নাই, বাংলাদেশলৈকেও তেখেতসকলক পঠাব পৰা নাই। আল্টিমেটলি আমাৰ অসমৰ চাৰিসীমাৰ ভিতৰতে তেখেতসকল আবদ্ধ হৈ আছে, আৰু অসমৰ যিটো ইনকাম হৈ আছে, অসমৰ যিটো GDP হৈ আছে, বা অসমত যিখিনি প্ৰডাকশ্যন হয় সকলোবিলাকতো তেখেতসকলেতো ভাগ লৈ আছে ন। আল্টিমেটলি সমস্যাটোৰ ওপৰত সমাধানৰ কাৰণে কোনো এইটো একচুৱেলি মেইন সমাধান নহয় যে উচ্ছেদ কৰিলে তেখেতসকল মিয়া সমস্যাটো আমাৰ সমাধান হ'ব। একচুৱেলি সমাধান নহয়। আমি মিয়া সমস্যাটো কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত মই মোৰ পইণ্ট অফ ভিউ কেইটামান মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমাৰ যিটো ডিপেণ্ডেঞ্চি যিটো আছে মিয়াৰ ওপৰত, আমি ডিপেণ্ডেণ্ট হৈ গৈছোঁ মিয়াৰ ওপৰত। কিয় ডিপেণ্ডেণ্ট হৈ গৈছোঁ? আজি আপোনাৰ ঘৰত ধৰি লওক বাৰীৰ বেৰাখন যদি দিব লগা হৈছে, মিয়া লাগিব। মিয়া নহ'লে আমি বেৰাখন দিব নোৱাৰোঁ। মেক্সিমাম ঘৰত, আজি গুৱাহাটীৰ কথা নকওঁ, সমগ্ৰ অসমতে তেনেকুৱা হৈ গৈছে। 80 to 90% কাম মিয়াই কৰিব। যিখিনি লেবাৰ ৱৰ্ক আছে, ৱেজেছখিনি মিয়াৰ ওপৰতে আহিব।
প্ৰথম কথা দ্বিতীয় কথা আজি কনষ্ট্ৰাকশ্যন কৰিব লগা আছে বিল্ডিং হওক কিবা হওক যিকোনো ক্ষেত্ৰত আজি বিভিন্ন ছেক্টৰ কনষ্ট্ৰাকশ্যন ইভেন গভৰ্ণমেণ্টে মিয়াৰ কথা যিটো কৈ আছে চৰকাৰে যিটো মিয়াৰ কথা কৈ আছে চৰকাৰ হওক বা সকলো নেতাসকলে যিটো মিয়াৰ কথা কৈ আছে কিন্তু আজি ৰাস্তাৰ কনষ্ট্ৰাকশ্যন হওক বা দলং কনষ্ট্ৰাকশ্যন বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন ডেভেলপমেণ্ট কাম হৈ আছে কিন্তু সকলোতে কি হৈছে মেইন ৱৰ্কাৰ যিখিনি ৱৰ্কাৰ আছে মেক্সিমাম টু মেক্সিমাম মিয়া কিয় একচুৱেলি কিয় মেইন কথা হ'ল আমি যিটো অসমৰ কথা মই বিশেষকৈ ক'ব গৈছোঁ আমাৰ অসমীয়াখিনি আজি বৰ্তমান আমি কাম কৰিবলৈ এলাহ কৰা হৈছোঁ বেলেগৰ কথা নকওঁ মই নিজেও এলাহ কৰা হৈছোঁ এটা সময়ত ময়ো কাম কৰিছিলোঁ কিন্তু এতিয়া এলাহ কৰা হৈছোঁ মানে সকলোৰে কেনেকুৱা হৈছে আমি এলাহ কিয় কৰা হৈছোঁ সেইটোৰ ওপৰতো মই কিছুমান পইণ্ট ক'ম আজি বিভিন্ন ছেক্টৰ আজি খেতিৰ ক্ষেত্ৰত আমি যদি খেতিখন চাব যাওঁ মিয়াই কৰা খেতি আমাৰ বজাৰ পোহৰ ভৰি পৰিছে যিকোনো শস্য পাচলিৰ পৰা ধানৰ পৰা ধান কাটিছোঁ ধান লগোৱাৰ পৰা ভুই ৰোৱাৰ পৰা সকলোতে মিয়াখিনিয়ে আমাৰ বৰ্তমান কাম কৰা মেইন আছে ঠিক আছে মিয়াখিনি নোহোৱাকৈ আমি আগবাঢ়িব নোৱাৰোঁ আৰু কিছুদিন আগতে এগৰাকী মিয়া মাইকী মানুহে কৈছিল যে অসমৰ পৰা যদি সম্পূৰ্ণ মিয়া খেদি দিব পৰা যে অসমখন ডুবি যাব কাৰণ মিয়া অবিহনে অসম কেতিয়াও হ'বই নোৱাৰে তেখেতে এটা কথা কৈছিলে অসম শব্দটোৰ লগত মিয়া শব্দটো থকাৰ কাৰণে অসমীয়া বুলি কৈছিলে আমি তেতিয়া তেখেতক গালি পাৰিছোঁ কিন্তু কথাষাৰ কোনো এটা পইণ্টত যাই কথাষাৰ সঁচা যেন লাগে ভাব হয় কাৰণ তেখেতসকলৰ ওপৰত আমাৰ ডিপেণ্ডেঞ্চটো ইমানেই হৈছে যে আমি নিজৰ কামখিনি কৰিবৰ কাৰণে আজি মিয়াখিনিকে আমি ল'ব লাগে খেতি কৰাৰ কাৰণে খেতি খাই আছোঁ আমি যিখিনি শস্য খাই আছোঁ আমি মিয়াৰ পৰা খাই আছোঁ কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলৈ মিয়া ঘৰৰ বাৰী পোহৰৰ কাম কৰিবলৈ মিয়া ঠিক আছে গাড়ীৰ গেৰেজত কাম কৰিব লাগে মিয়া তো বিভিন্ন ছেক্টৰ মিয়াখিনিয়ে হৈ আছে আজি উচ্ছেদ কৰিলে তেখেতসকলৰ আমি সমাধান নহয় উচ্ছেদ কৰি পেলাই এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ঢাপলি গৈ থাকিব আজি ইয়াত আছে কালি তাত আছে গৈ এটা সময়ত অসমতে থাকিব অসমৰ পৰা বাহিৰত যোৱা নাই ডিটেনশ্যন কেম্পত ৰাখিলে অসমৰ পৰিসীমাৰ ভিতৰতে আছে ন তেখেতসকলেতো অসমৰ বাহিৰত গৈ পেলাই তো মানে অসমৰ পৰা খেদি পঠিয়াব পৰা নাই ন খেদিবৰ কাৰণে আমাৰ এটাই বাংলাদেশৰ পৰা অসমলৈকে বা আগ্ৰাসন কিয় হৈ আছে একমাত্ৰ কাৰণ অসমত ইনকাম চ'ৰ্চটো আছে আৰু তেখেতসকলে যিকোনো কাম কৰিব পাৰে সেই ইনকাম চ'ৰ্চটো কোনে দিছে আমি দিছোঁ যেনেকুৱা লেবাৰখিনিৰ কথা কৈছোঁ আমাৰ মানুহে কনষ্ট্ৰাকশ্যনৰ কাম কৰিব নাযায় আমাৰ মানুহে পায়খানা চাফা কৰিবলৈ নাযায় আমাৰ মানুহে লেতেৰা কাম নকৰে কিয় নকৰে জানেনে একচুৱেলি আমি এনেকুৱা কিছুমান আমি পৰিস্থিতিত বাধ্য হৈ আছোঁ আৰু আমি নিজকে মানে সেই এটা লেভেলত আমি গৈ আছোঁ আমি নিজকে নিজ কাপোৰ বুলি মানে ভাবোঁ যে এইটো লেবাৰ কাম কৰিমনে মই পঢ়িছোঁ ডিগ্ৰী প্লাছ কৰিছোঁ মই হাই ছেকেণ্ডেৰী পাছ কৰিম নে ঠিক আছে এটা কোম্পানীত গৈ চাকৰি কৰি 8,000 10,000 টকা কিন্তু 8,000 10,000 টকাত জানো ঘৰ এখন নচলে কিন্তু এগৰাকী মিয়াই সেই কামখিনি কৰাৰ কাৰণে হাজিৰা কৰাৰ নামত ডেইলি 500 পৰা 600 টকাৰ ওপৰত লৈ আছে তো তাহাঁতৰ আমাতকৈ ইনকাম বেছি হৈ আছে তো সেইকাৰণে অসমত তাহাঁতসকলে আহি আছে ন ইনকাম চ'ৰ্চটো ইয়াত বেছি আছে আমি কেইটামান পইণ্টৰ ওপৰত কথা পাতোঁ প্ৰথম পইণ্টটো হ'ল আমি যিখিনি বৰ্তমান আমাৰ মানুহখিনি আমি মানে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব যে আমি যিকোনো কাম আমি নিজে কৰিম লেবাৰ কাম আজি কনষ্ট্ৰাকশ্যনৰ কাম হওক বা কিবা হওক আমি শিকিব লাগিব ঠিক আছে আজি চাওক আমাৰ মানুহখিনি মই যে এলেহুৱাৰ কথা কৈছোঁ কিয় হৈছে জানেনে প্ৰথম কথা চৰকাৰে বিভিন্ন ধৰণৰ ফ্ৰী স্কিম ধৰি লওক আজি দিছে মই বেয়া পোৱা নাই সেইটো সঁচাকৈ ভাল কিছুমান দুখীয়া মানুহ বহুতে প্ৰয়োজন কিন্তু এনেকুৱা নহয় যে সকলোৱে পোৱাটো উচিত কাৰণ সেই ফ্ৰী স্কিমবোৰ পোৱাৰ ফলত মেইনলি কি হৈছে জানেনে তেখেতসকলে নিজৰ যিটো নিজ এজন দুখীয়া মানুহ যিখিনি নিজ সেইখিনি তেখেতসকলে প্ৰায় পাই গৈছে তাৰ কাৰণে তেখেতসকলে কাম নকৰে প্ৰথম কথা এইটো মই ভাবোঁ যে এই ফ্ৰী স্কিমবিলাক যিবিলাক আছে আজি ধৰি লওক অৰুণোদয় দিছে বা 10,000 টকা দিছে বা আগতে 40,000 টকাৰ কিবা দিছিলে তো যেনেকৈ নহওক গভমেণ্টৰ ফালৰ পৰা কিবা নহয় কিবা এটা পাই আছে সেইটো পাই আছে মই বেয়া পোৱা নাই তাত মই অপ'জ কৰা নাই কিন্তু তাক আমি কিছুমান মানে ছাবষ্টিটিউশ্যনত আমি যাব পাৰোঁ নেকি কিছুমান তাৰ সলনি কিবা এটা কৰিব পাৰোঁ নেকি যদি চাওক আজি আমাৰ কেনেকুৱা হৈছে আমাৰ লেবাৰ কাম নকৰে বা আমাৰ কিছুমান স্কিল নাই ধৰি লওক এটা কনষ্ট্ৰাকশ্যন বিল্ডিং বনাব লগা হ'ল আমাৰ সেই নলেজটো নাই তাৰ কাৰণে যদি আমি সেই ফ্ৰী স্কিমবিলাক যদি আমি তাক যদি আমি কনভাৰ্ট কৰে যদি আমি কিছুমান মানে ৱৰ্ক মানে কি মানে মানুহখিনিক যদি আমি মানে ট্ৰেইনিং কৰাৰ ব্যৱস্থা কৰোঁ মানুহখিনিক আমি এনেকুৱা টাইপত ট্ৰেইনিং কৰিব লাগিব যে সকলোবিলাক ছেক্টৰ ৱাইজ ট্ৰেইনিং কিছুমান আমি যদি ট্ৰেইনিং স্কিল ডেভেলপমেণ্ট ছাৰ্ভিচ আছে আমাৰ গভমেণ্টৰ তো আমি তাত কিছুমান ট্ৰেইনিং কৰাব পাৰোঁ এতিয়া চাওক মই কিছুমান কথা কওঁ আজি বিল্ডিং এটা বনোৱাৰ কাৰণে বা ঘৰ এটা বনোৱাৰ কাৰণে লেবাৰখিনি কিহৰ প্ৰয়োজন যিটো প্ৰয়োজন তেনেকুৱা টাইপৰ কিছুমান ধৰি লওক আমাৰ শিক্ষাগত অৰ্হতা নথকা কিছুমান আছে ল'ৰা ছোৱালী তাহাঁতক যদি আমি সেইখিনি যদি আমি
গভৰ্ণমেণ্টে পঞ্চায়তৰ ফালত যদি দি পেলাই তাহাঁতক যদি আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰোঁ যে তাহাঁতে এজ এ ৰাজমিস্ত্ৰী এজ এ কাঠমিস্ত্ৰী তেখেতসকলক ট্ৰেইনিং দিয়া যায়, তেখেতসকলে অসমত গৈ অসমৰ ভৱিষ্যত হ'ব পাৰে, অসমৰ কনষ্ট্ৰাকশ্যনটো চলিয়ে থাকিব। তো তেখেতসকল তেনেকুৱাকৈ যদি মানে কামখিনি কৰিব লয় তেতিয়াহ'লে তেখেতসকলৰ ইনকাম বাঢ়িব আৰু অসমৰ পইচা অসমতে থাকিব, অসমীয়াৰ মাজত থাকিব। ঠিক আছে, তো মিয়ালৈকে নাযাব। ঠিক আছে, যদি অসমৰ মানুহখিনিক যদি ভালকৈ ট্ৰেইন আপ কৰা যায়, সেই ফ্ৰী স্কিমবিলাক নিদি পেলাই যদি সেই পইচাখিনিৰে যদি ট্ৰেইন আপ কৰোৱা যায়, তেতিয়া সেইখিনি পইচাৰে তেখেতসকলে শিকিব আৰু তেখেতসকলে কামবিলাক পাব। ট্ৰেইনিংটো এনেকুৱা হ'ব লাগিব যে দেখুৱাৰ কাৰণে ট্ৰেইনিং নহয়, স্কিল ট্ৰেইনিং, ট'টেলি পূৰা পিয়'ৰলি স্কিল্ড হ'ব লাগিব তেখেতসকলে। মেজাৰমেণ্ট কেনেকৈ কৰিব, কি কৰিব, যিমানটো থাকে অভাৰঅল গোটেইখিনি ফুল ট্ৰেইনিং, ফুল ফ্লেজেড ট্ৰেইনিং। তাহাঁতক সেই ট্ৰেইনিং দিয়াৰ কাৰণে তাহাঁতক নিয়াৰ ব্যৱস্থা, থকাৰ ব্যৱস্থা, খোৱাৰ ব্যৱস্থা গোটেইখিনি কৰাই মেলি দিব লাগিব। এই ট্ৰেইনিংবিলাকৰ জৰিয়তে তাহাঁতে স্কিল আপ হ'ব, প্ৰেক্টিকেল পৰ্যন্ত কৰাব লাগিব। আমি কিছুমান ডেমো কৰিবলৈ, প্ৰেক্টিকেল কৰিবলৈ, অভাৰঅল স্কিলটো মানে তেখেতসকলে এনেকুৱা স্কিল যে পিয়'ৰলি স্কিল হ'বলৈ 100% স্কিল আপ হ'ব লাগিব। তো তেতিয়া কি হ'ব, তেখেতসকলে কনষ্ট্ৰাকশ্যন ছেক্টৰটো যেতিয়া কৰিব, সেই মানুহখিনি যেতিয়া কনষ্ট্ৰাকশ্যনত লাগিব, তেতিয়া সেই মিয়াৰ পৰা সেই কনষ্ট্ৰাকশ্যন যিটো ছেক্টৰ আছে মিয়াৰ ওপৰত ডিপেণ্ডেঞ্চিটো কমিব, প্ৰথম কথা। তো যেতিয়া ডিপেণ্ডেঞ্চিটো কমিব, মিয়াৰ সেই ইনকামটো কমিব, তেখেতসকলৰ সেই ইনকামটো কমিব। ঠিক আছে, যে সিহঁতৰ ছাইডবিলাক পোৱা কম হ'ব, তেতিয়া ইনকামবিলাক কমিব, তো তেখেতসকলে ভাবিবলৈ বাধ্য হ'ব। দ্বিতীয়টো ক্ষেত্ৰত আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটো, এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ছেক্টৰ, খেতিৰ ক্ষেত্ৰত আজি চৰ অঞ্চলবিলাক মিয়াই গোটেই ব্ৰহ্মপুত্ৰ চৰ যিখিনি আছে মিয়াই গোটেইখিনি মানে কৰি লৈছে। আজি খেতিৰ ক্ষেত্ৰত আমি তেখেতসকলৰ ওপৰত ডিপেণ্ডেণ্ট। আজি মেক্সিমাম গভৰ্ণমেণ্ট স্কিম বা কিবা কিবি দেখাবৰ কাৰণে আমি সেই জেগাখিনিতে যাব লাগে, কাৰণ তেখেতসকলে পূৰা ডিচিপ্লিন খেতি কৰে আৰু লাৰ্জ লেভেলত খেতি কৰে, আৰু সেইখিনিৰ জৰিয়তে আমি খেতিখিনি খাই আছোঁ। চব্জি পাচলি, এতিয়া ঠাণ্ডাৰ দিন আহিছে, সেইটো ছিজনত চব্জি পাচলি যিমান হ'লেও মেক্সিমাম 80 to 90% মিয়াৰ। আমাৰ অসমীয়াখিনি সেই লেভেলত খেতি নকৰে, আৰু তেখেতসকলে কি কৰে, মেক্সিমাম ঔষধ মাৰিব, বেছি সাৰ দিব, যাৰ কাৰণে সেইবিলাক মানে শ্ল' পয়জন টাইপ হৈ আছে, যিটো আমাৰ কাৰণে বেছি ডেঞ্জাৰাছ, তাৰ কাৰণে আমি বিভিন্ন বেমাৰতো পৰিব লগা হৈছে। তো তাতো সেই ট্ৰেইনিং ছেমে। আমাৰ যিখিনি মানুহ আছে, যিখিনি মানুহক মানে ষ্টুডেণ্টখিনিক আছে, শিক্ষা ক্ষেত্ৰত আমি খেতিৰ ওপৰত, খেতিৰ ভূমিকাৰ বিষয়ে শিকাব লাগিব, ট্ৰেইনিং দিব লাগিব, ছেম টাইপ ট্ৰেইনিং তেখেতসকল থকা মিলা খোৱাত। তাৰ কাৰণে যিমানটো অৰিজিনেল ডিউৰেশ্যন, তাৰ কাৰণে ডিউৰেশ্যন টাইম পিৰিয়ড যিমান লাগিব, সেই টাইম পিৰিয়ডত ট্ৰেইনিং দিব লাগিব, তেখেতে প্ৰেক্টিকেল কৰাব লাগিব, ডেমো প্লট বনাব লাগিব, তেখেতসকলে জানিব লাগিব কেনেকৈ খেতি কৰিব লাগে, ইৰিগেশ্যন কেনেকৈ কৰিব লাগিব। ঠিক আছে, কিমানটো ডিষ্টেঞ্চত খেতি, মানে ধৰি লওক হৰ্টিকালচাৰ ক্ষেত্ৰত এইটো খেতিত কিমানটো সময়ৰ মূৰে মূৰে কৰিব লাগিব, ৰাবি ছিজনত কেনেকুৱা কৰিব লাগিব, জেইড ছিজনত কেনেকুৱা কৰিব লাগিব, ছামাৰ ছিজনত, খাৰিফ ছিজনত কেনেকুৱা কৰিব লাগিব, গোটেইখিনি বস্তু পূৰা প্ৰপাৰ স্কিল আপ কৰিব লাগিব। তো যেতিয়া নিজৰ আমাৰ প্ৰডাকশ্যন হ'ব, আমাৰ অসমীয়াখিনি যেতিয়া প্ৰডাকশ্যন হ'ব, সেই প্ৰডাকশ্যনখিনি আমি যেতিয়া কনজিউম কৰিব লওঁ ন, তেখেতসকলৰ প্ৰডাকশ্যনটো যেতিয়া মাৰ্কেটত যেতিয়া অসমীয়া মানুহৰ প্ৰডাক্ট আৰু তেখেতসকলৰ প্ৰডাক্ট ওলোৱাৰ লগে লগে কম্পিটিশ্যন যেতিয়া আহিব, আৰু আমি অসমীয়াখিনি, আমি তেখেতসকল অসমীয়াখিনিক ছাপোৰ্ট কৰি যেতিয়া আমি লওঁ বস্তুখিনি, আল্টিমেটলি তাহাঁতৰ প্ৰডাকশ্যন মানে কি হ'ব, তাহাঁতৰ প্ৰডাকশ্যনখিনিৰ ওপৰত যেতিয়া মানে ডিমাণ্ডটো কমিব, আল্টিমেটলি তেহেঁতৰ দিনক দিনে ডিমাণ্ডটো কমি গৈ আছে, তেতিয়া প্ৰডাকশ্যনো কম কৰিব, আল্টিমেটলি তাহাঁতৰ ইনকামটো কমে, ইনকাম কমিলে তাহাঁতে মানে। তো আমি একচুৱেলি প্ৰডাকশ্যন, তাহাঁতৰ প্ৰডাকশ্যন খেতিৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত আমি তাহাঁতক মানে কি কৰিব লাগিব, আমি তেনেকৈ কামৰ জৰিয়তে আমি নিজকে ছাষ্টেইন কৰি পেলাই, আমি নিজকে নিজৰ ওপৰত আত্মনিৰ্ভৰ হৈ পেলাই তাহাঁতক আমি ৰুধিব লাগিব। এটা সময়ত আমি এনেকুৱা, তাৰ কাৰণে সময় লাগিব, মই এইটো কোৱা নাই যে আমি কালিয়ে কৰিব পাৰিম, কালি আমি কৰিব নোৱাৰোঁ, তাৰ কাৰণে কিছুমান প্লেনিং লাগিব। গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ বিষয়াসকল আছে, ঠিক আছে, বুদ্ধিজীৱীসকল আছে, তেখেতসকলৰ লগত বহি তাৰ ওপৰত কিছুমান মাষ্টাৰ প্লেন ৰেডি কৰিব লাগিব। ঠিক আছে, প্ৰজেক্ট কিছুমান ৰেডি কৰিব লাগিব, ৰেডি কৰাই তেখেতসকলে তাক ইমপ্লিমেণ্ট কৰিব লাগিব, আৰু তাৰ কাৰণে এটা পিৰিয়ড লাগিব। এনেকুৱা নহয় যে এবছৰত বা দুবছৰত কমপ্লিট কৰিব লাগিব, মানুহখিনি মটিভেট কৰিব লাগিব, আমাৰ অসমীয়া মানুহখিনি মটিভেট হ'ব লাগিব, তেখেতসকলে নিজকে উৎসাহিত কৰিব লাগিব, আমাৰ অসমীয়া মানুহখিনি নিজক আগ্ৰহী কৰি নিজকে আগত আগভাগ ল'ব লাগিব, আমাৰ অসমীয়া মানুহখিনি। ঠিক আছে, তো মই এইটো কথা ক'ব বিচাৰিছোঁ যে যাতে তেখেতসকলে মানে মিয়াখিনি কথা কৈছোঁ, তেখেতসকলে যাতে এটা ফিল কৰে যে অসমত আৰু আমাৰ ভাত কমি আহিছে, তো তেতিয়া তেখেতসকলক উচ্ছেদ কৰিবৰ প্ৰয়োজন নাই। তেতিয়া তেখেতসকলে এটা সময়ত নিজকে ফিল কৰিব যে আমাৰ ইয়াত আৰু দালি নগ'লে, তেতিয়া তেখেতসকলে অট'মেটিক
আজি যেনেকৈ কাটাতাৰ পাৰ কৰি লুকাই চুৰে আহিছিলে সিহঁতে লুকাই চুৰে বাংলাদেশত কৰিব প্ৰৱেশ আজি আমি যদি কওঁ যে বাংলাদেশত কওঁ যে আমি 1 লাখ মিয়া পঠাই আছোঁ বাংলাদেশে কিয় একচেপ্ট কৰিব নকৰে ঠিক আছে নকৰে আমি আল্টিমেটলি উচ্ছেদ কৰি আছোঁ মানে কি এই যেনেকুৱা বাৰিষা কালত পথাৰত যেতিয়া পানী হয় ঘাঁহনি পথাৰত যেতিয়া পানী হয় এটা মই উদাহৰণ দিব বিচাৰিছোঁ পুৰা পানী হৈ গ'ল পানী হোৱাৰ লগে লগে যি সৰু পিপৰাবিলাক যিবিলাক থাকে ন ঘাঁহবিলাকত সিহঁতে এটা জুম বান্ধি লয় জুম বান্ধি লৈ পেলাই সিহঁতে ওপৰত ফাহি থাকে আমি সৰুতে কি কৰিছিলোঁ সেইবিলাক আমি ভাঙি দিছিলোঁ ফাহি গৈ 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 আৰু এটা বেলেগ জেগাত সিহঁতে জুম বান্ধি লয় তো ঠিক তেনে মিয়াখিনিও তেনেকুৱাই আমি ইয়াত উচ্ছেদ কৰিছোঁ ঠিক আছে যিখিনি আজিলৈকে উচ্ছেদ হৈছে মই এইটো কথা জানিব বিচাৰোঁ আপোনালোকে জানিব বিচাৰে নে নাজানো আমি যিখিনি উচ্ছেদ কৰিছোঁ এতিয়ালৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা তেখেতসকল অসমৰ পৰা গৈছে নেকি নাই যোৱা ন ইয়াৰ পৰা তাত ক'বাত নহয় ক'বাত আছে ৰাতিটো কটাইছে খাই বৈ আছে মৰিওতো যোৱা নাই ঠিক আছে তো সেইটো হৈ আছে তো আমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব চৰকাৰৰ ইয়াত চৰকাৰৰ ৰোল আছে কিন্তু আমাৰো ৰোলটো থাকিব আমি আগবাঢ়িব লাগিব অকল চৰকাৰে চব বস্তু কৰিব নোৱাৰে চৰকাৰক ছাপোৰ্ট কৰিব লাগিব আমি আগবাঢ়িব লাগিব আৰু চৰকাৰে সেই কথাটো ভাবিব লাগিব যে এনেকৈ আমি কৰিব লাগিব আমি কিছু প্ৰপাৰ প্লেনিঙত যাব লাগিব স্কিল আপ কৰিব লাগিব আমি স্কিলৰ ওপৰত বেছি ধ্যান দিব লাগিব ঠিক আছে আমি নিজকে ছাষ্টেইন কৰিব লাগিব খেতি হওক খেতিৰ কাৰণে মই উদাহৰণখিনি যিখিনি দিছোঁ সকলো ক্ষেত্ৰতে খেতিৰ ক্ষেত্ৰত হওক কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত হওক আৰু কি আছে বজাৰবিলাকৰ ক্ষেত্ৰত হওক মাছৰ ক্ষেত্ৰত হওক কিবাৰ ক্ষেত্ৰত হওক মাছ মাংস কিবা কিবি সকলোতে মিয়াই ৰাজত্ব কৰি আছে হয়তো 10-15টা বছৰ সময় লাগিব কিন্তু যদি আমি এইটো মোৰ পইণ্ট অফ ভিউ দেই এইটো মই কোৱা নাই যে মোৰ মতে কাম হ'ব কিন্তু মেবি 10-15% নিশ্চয় এইখিনিও কামত দিব বুলি মই ভাবোঁ তো স্কিলৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু মানুহক স্কিল কৰিব লাগিব মানুহখিনিক উৎসাহী কৰিব লাগিব তাৰ কাৰণে আৰু ফ্ৰী ডিপেণ্ডেঞ্চি যিটো হয় ফ্ৰী শব্দটোৰ পৰা মানুহক অলপ মানুহক আমি মটিভেট কৰে ফ্ৰী শব্দটোৰ পৰা বাহিৰলৈ লৈ যাব লাগিব ফ্ৰী একো দিব নালাগে নিজে কৰক ইনকাম কৰক সেই ইনকামৰ পইচাৰে কিনক না ঠিক আছে আজিৰ ডেটত এইখিনি ফ্ৰীটো আমি চলাব লাগিব কেইটামান বছৰৰ কাৰণে কিন্তু সেইটো বন্ধ কৰিবও লাগিব নহ'লে ইমানেই ডিপেণ্ডেঞ্চি ফ্ৰীৰ ওপৰত হ'ব যে মানুহে একেবাৰে ঢৌত বনি যাব এই ঢৌৰ আলি বুলি যে আছিলে ন আমি সেই চেম ঢৌত আমি গুচি গৈ আছোঁ বস্তুটো তেনেকুৱা টাইপত হৈ গৈ আছে তো আমি ফ'কাছ কৰিব লাগিব আৰু ভাবিবৰ হ'ল আদাৰৱাইজ আমি মিয়া সমস্যা বুলি চিঙৰি থাকিলে নহ'ব একেই কথা সমস্যা বুলি কাৰণ আমি তাহাঁতৰ প্ৰডাকশ্যন বুলি কওঁতে প্ৰজননৰ যিটো হাৰ আমাতকৈ বেছি তো তাহাঁতে এইটো ভয় নকৰে যে আমাৰ ল'ৰা ছোৱালী হ'লেও যিকোনো এটা কাম কৰি খাই চলি থাকিব কিন্তু আমাৰ প্ৰজনন কেপাচিটিটো আমাৰ ইমানেই কম কৰিব ধৰিছোঁ আমাৰ আজিকালি এতিয়া বৰ্তমান কি এটা ল'ৰা ছোৱালী হ'লে আমাৰ চাফিচিয়েণ্ট বুলি ভাবোঁ কাৰণ আমি ফিউচাৰটো ভাবোঁ কাৰণ আজি আমাৰ এনেকুৱা চিটুৱেশ্যন হৈছে আমাৰ ইনকামটো ইমান কম তো আমাৰ ভৱিষ্যত আৰু কি হ'ব আমি সেইটো হ'ব কিন্তু তাহাঁতে নাভাবে কাৰণ যিকোনো কাম কৰি কাৰণ এইখিনি কাম চলিবই খেতি কৰিবই লাগিব কনষ্ট্ৰাকশ্যন চলিব লেবাৰ কাম চলিব তো তাহাঁতে সেইটো কৰিবই কিন্তু আমি সেইবিলাক কাম আমি কৰিব টান পাওঁ একচুৱেলি লাজ পাওঁ বা যিকোনো ক্ষেত্ৰত আমি এলেহুৱা বা যি হওক তো ইয়াৰ ওপৰত আমি কিছুমান বিশেষজ্ঞসকলে ইয়াৰ ওপৰত কাম কৰিব লাগে কাম কৰি পেলাই চৰকাৰেও কিছুমান ইনিচিয়েটিভ ল'ব লাগে স্কিল ইণ্ডিয়া বুলি এটা অপশ্যন আছে আমাৰ হাতত কিন্তু তাক এনেকুৱা নহয় যে জাষ্ট স্কিল দেখাব লাগে কৰাইছোঁ চাৰ্টিফিকেট দিব লাগে চাৰ্টিফিকেট মেটাৰ নকৰে তাৰ নলেজটো মেটাৰ কৰিব তাৰ কোৱালিটি মেটাৰ কৰিব তাৰ কেপাচিটি মেটাৰ কৰিব হয়নে তো এইখিনিয়ে তাৰ প্ৰেক্টিকেল যিটো নলেজ সেইটোৱে মেটাৰ কৰিব ফিল্ডত কিমান তেখেতসকলৰ কাম কৰিছে তাৰ ওপৰত মেটাৰ কৰিব আজিকালি অনলাইনতো শিকিব পাৰিব কিন্তু অনলাইনত শিকি পেলাই জানো আপুনি বিল্ডিং বনাব পাৰিব নেকি পোষ্ট এটা ঢালিব পাৰিব নেকি খেতি কৰিব পাৰিব নেকি নোৱাৰে ফিজিকেল চব বস্তু লাগিব অনলাইনৰ কৰিব লাগিব কিন্তু ফিজিকেলি আমি চব বস্তু প্ৰপাৰ 100% প্ৰপাৰ যেনেকুৱা চাইনাত হয় তেনেকুৱা কৰিব লাগিব তেতিয়াই হ'ব আৰু স্কিলটো এতিয়া চাওক মিয়া সমস্যাটোৰ কথা কৈছোঁ লগতে আৰু এটা কথা কওঁ আজি আমাৰ ধৰক বিভিন্ন ধৰণৰ আজি ইণ্ডাষ্ট্ৰি ৰিভলিউশ্যন আহি আছে আমাৰ ডেভেলপ হৈছে আজি ছেমি কণ্ডাক্টৰ বনিছে নতুন এয়াৰপৰ্ট বনিছে ৰেল ষ্টেচন ডেভেলপ হৈছে বিভিন্ন ধৰণৰ মেডিচিন কোম্পানীৰ পৰা আদি কৰি কিন্তু আমাৰ অসমীয়াখিনি কি 80-90% আমাৰ অসমীয়া এজ এ তলৰ খাপৰ এয়াৰপৰ্টত হ'লে লৰ্ডাৰৰ কাম কৰে বা চাহ দোকানত বা বিক্ৰী কৰাৰ কাৰণে কাম কৰে ছেমি কণ্ডাক্টৰ বা লেবাৰ কামখিনি পেকেজিঙৰ কামখিনি আমাৰ অসমীয়াখিনি কৰে তো যিখিনি ওপৰ লেভেল লাখ টকা দৰমহা পোৱা কামখিনি মেক্সিমাম 80-90% তেনেকুৱা যিখিনি ওপৰ লেভেলৰ মানুহখিনি এইখিনি বাহিৰৰ পৰা আনিব লগা কাৰণ আমাৰ স্কিল নাই তো তাৰ কাৰণে ধৰি লওক আজি ছেমি কণ্ডাক্টৰ বনি আছে ছেমি কণ্ডাক্টৰত
কেনেকুৱা টেকন'লজি লাগিব সেইখিনি যিখিনি হাই লেভেলত দৰমহা পোৱা মানুহ তেনেকুৱা আমাৰ ল'ৰাখিনিক আমাৰ জেনেৰেশ্যনখিনিক কি কৰিব লাগে ট্ৰেইনিং যদি চৰকাৰে কৰাই পেলাই তাতে প্লেচমেণ্ট দিয়ক তাতে প্লেচমেণ্ট আমাৰ ইনকামটো আমাৰ ইয়াতে থাকিব ন অসমতে থাকিব আনিব লাগিব বাহিৰৰ পৰা ৰিচোৰ্চ আনিব লাগিব ন' ডাউট আমি আনিবই লাগিব তেখেতসকলৰ মাৰ্গদৰ্শন আমাক লাগিব কিন্তু আমাৰখিনিকো আমি ৰেডি কৰিব লাগিব ছেমি কণ্ডাক্টৰ হ'লে আমি 8,000 10,000 12,000 15,000 বা এয়াৰপৰ্টত যিখিনি হৈ আছে নতুনকৈ এয়াৰপৰ্ট বনিলে ঠিক আছে কি হৈছে আমাৰ আটাইতকৈ মিনিমাম দৰমহা পোৱাখিনিতো আমাৰ অসমীয়া ল'ৰাখিনি সেইখিনি একচুৱেলি কি কয় এইটো মানে যে আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিছোঁ এইটো একচুৱেলি মই নাভাবোঁ কাৰণ 8-10,000 12,000 টকাত জানো এখন ফেমিলি চলিব পাৰে নোৱাৰে ন তো বেচিকেলি আমি তেনেকুৱাকৈ ভাবিব লাগিব আৰু মিয়া সমস্যাটোৰ সমস্যা বুলি কৈ থাকিলে নহ'ব আমাৰ চৰকাৰৰ সকলোৱে মিয়া সমস্যা বুলি কৈ থাকে একচুৱেলি সমস্যাটোৰ সমাধানৰ ওপৰত কাম কৰিব লাগিব মই জাষ্ট ক'ব কৈছোঁ কিয় জানেনে মই ভাবিছোঁ কিন্তু আমাৰ সেই কেপাচিটিটো নাই একচুৱেলি কৰিব পাৰোঁ যদি কৰিব পাৰিলে যদি আমাৰ বেকবোন যদি ফাইনেন্সিয়েলি হ'লেও নিশ্চয় কিবা এটা কৰিলোঁ কিন্তু নাই সেইটো আমাৰ কেপাচিটি নাই কিন্তু মানে চৰকাৰে এইবিলাক ইনিচিয়েটিভ ল'ব লাগে বুলি মই ভাবোঁ চৰকাৰলৈ অনুৰোধ আছে আৰু আপোনালোকেও এইটোৰ ওপৰত ভাবক আপোনালোকে মই কোৱা পইণ্টকেইটা ভাইবল নহ'বও পাৰে ভেলিড নহ'বও পাৰে কিন্তু যদি কিবা ভেলিড আছে বা তাত যদি আপোনালোকৰ কিবা পইণ্ট অফ ভিউ থাকে জনাব পাৰে আমি তেনেকৈ আমি ইনিচিয়েটিভ লওঁ চৰকাৰে যদি ইনিচিয়েটিভ লয় তেতিয়া নিশ্চয় আমি অসমখনক ডেভেলপ কৰিব পাৰিম আৰু আমি আগবাঢ়িব সঁচাকৈ পাৰিম বুলি মই ভাবোঁ কাৰণ আমাৰ জেনেৰেশ্যনটো বৰ্তমান চলি যাব কিন্তু আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি ভাবিবৰ কাৰণে হৈছে তো আমি এতিয়া ভাবিলেহে 15-20 বছৰ মূৰত গৈ তাৰ ফলটো পাম এইটো লং টাৰ্মৰ কাৰণে হ'ব শ্বৰ্ট টাৰ্মৰ কাৰণে নহয় একচুৱেলি তো সমস্যাৰ সমাধানৰ ওপৰত আমি কাম কৰাটো দৰকাৰ এইখিনি মোৰ ক'ব লগা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মই আগতেও কৈছোঁ যে মই কোনো কণ্টেণ্ট ক্ৰিয়েটৰ বা ইউটিউবাৰ নহয় কিন্তু মোৰ মনৰ কথাখিনি মই প্ৰকাশ কৰিব বিচাৰিছোঁ ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব আৰু কমেণ্ট জনাব যদি কিবা ভুল থাকে জনাব শুধৰাই দিব ধন্যবাদ